কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই আগন্তুক গোসাইগাঁও উপ নিৰ্বাচনৰ বাবে আমাৰ কেইজনমানক এখন কমিটি কৰি দায়িত্ব দিছে আৰু সেই কমিটিয়ে আজি গোসাইগাঁৱলৈ আমি আহিছিলোঁ। জিলা কংগ্ৰেছৰ সভাপতি, জিলা কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে আজি আমাৰ আগমনত দুখন সভা কৰিছিল। এখন সভা কৰিছিল আমাৰ বালাগাঁও, যি বালাগাঁৱত বেছিভাগ মানুহ চাহ জনগোষ্ঠীৰ আদিবাসী লোক। এই আদিবাসী লোকসকলে ঢোলেৰে ডগৰে ওলাই আহিছে আৰু কৈছে যে আমাৰ গোসাইগাঁও এটা ঐতিহ্যপূৰ্ণ আমাৰ সমষ্টি। এই সমষ্টিত 40 বছৰ কাল আমি মিথিয়াছ টুডু ডাঙৰীয়াক আমি বিধায়ক কৰিছিলোঁ। গতিকে কংগ্ৰেছে ঘোষণা কৰিছে যে এই সমষ্টিটো আদিবাসী লোকসকলৰ কাৰণে এইবাৰ প্ৰাৰ্থী দিব। গতিকে আদিবাসী এজন যদি প্ৰাৰ্থী দিয়ে তেতিয়াহ'লে আমি আপোনালোকক আদৰণি জনাইছোঁ আৰু সেই আদৰণিৰ প্ৰতি সন্মান জনাই আজি আমি ইয়ালৈ ভোমোৰা বিললৈ অহাৰ লগে লগে কৈছে যে আমিও আপোনালোকৰ কংগ্ৰেছ দলে যি সিদ্ধান্ত লৈছে, যোৱাবাৰ আপোনালোকে মহাযুঁজ কৈছিল, আমি মহাযুঁজক জিকাইছিলোঁ। এইবাৰ আমি গোসাইগাঁৱৰ যোগেদি অসমৰ মানুহক এটা বাৰ্তা দিবলৈ ওলাইছোঁ যে যি ভাগ কৰি আজি বড়ো জাতিক আজি যি ভাগ কৰিছে প্ৰমোদ বড়ো আৰু আমাৰ হাগ্ৰামা মহিলাক ভাগ কৰি বড়ো জাতিক ভাগ কৰিব বিচাৰিছে বিজেপিয়ে। আজি আপোনালোকে দেখিছে চাহ জনজাতিসকলৰ মাজত এক আপোনাৰ এনেকুৱা এটা ভাৱ হৈছে যে তেওঁলোকক আজি ৰাজনৈতিকভাৱে ক্ষমতা কমাই দিছে। আজি চাহ জনজাতিসকলৰ বিধায়ক আজি বিজেপি তাত বেছি নাই, কাৰণ তেওঁলোকে চাহ জনজাতি অধ্যুষিত এলেকাটো তেওঁলোকে বেলেগ প্ৰাৰ্থী আপোনালোকে দিছে। চাহ জনজাতিক ৰাজনৈতিক ক্ষমতা নিদিয়াৰ এটা ক্ষোভ তেওঁলোকৰ জ্বলি আছে। তাৰোপৰি চাহ জনজাতিসকলক জনজাতি মৰ্যাদা দিয়াৰ যি প্ৰতিশ্ৰুতি যোৱাকালি যিটো আজি আমাৰ তেওঁলোকৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে নাকচ কৰিছে, তাৰ কাৰণে আদিবাসীকে প্ৰমুখ্য কৰি, কোচ ৰাজবংশীকে প্ৰমুখ্য কৰি 6টা জনগোষ্ঠীয়ে আজি তেওঁলোকক বিজেপিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব খুজিছে আৰু তাৰ বাৰ্তা আজি গোসাইগাঁৱত দিব বিচাৰিছে। আৰু গোসাইগাঁৱত আজি আপোনালোকে দেখিছে আমি দাবী কৰিছোঁ যে 6 জনগোষ্ঠীক আপোনালোকে বিজেপিৰ প্ৰতিশ্ৰুতি মতে আপোনালোকে জনজাতি ডিক্লেয়াৰ কৰক আৰু এই 6 জনজাতিৰ সৈতে জনজাতি যেতিয়া অসমত হৈ যাব, অসমত তেতিয়া 51তকৈ বেছি % হ'ব। অসমক জনজাতি ৰাজ্য ঘোষণা কৰক। আৰু মোৰ ব্যক্তিগত কথা হ'ল যে চাহ জনজাতি, আমাৰ আহোম সম্প্ৰদায় আৰু 6 জনগোষ্ঠী মিলনেৰে যেতিয়া জনজাতিসকলক জনজাতিকৰণ কৰিব আৰু যেতিয়া জনজাতি ৰাজ্য হ'ব, মুখ্যমন্ত্ৰী পদটো যদি জনজাতিৰ কাৰণে সংৰক্ষণ হয়, অসমৰ বহু সমস্যা সমাধান হ'ব। আৰু এইবিলাক কথাৰ কাৰণে আজি বস্তু বাহিনীৰ দামে মানুহক জুৰুলা কৰিছে। ৰাইজে আজি বিজেপি চৰকাৰে ডাঙৰ হৰফেৰে ফটো দি হাঁহি আপোনাৰ এডভাৰটাইজমেণ্ট দিছে, কোটি টকাৰ এডভাৰটাইজমেণ্ট দিছে, কিন্তু ৰাইজৰ হাতত টকা পইচা নাই। ৰাইজে ভোকত আছে। তেলৰ দাম বাঢ়ি গৈছে। মিঠাতেলৰ দাম বঢ়াৰ লগে লগে দালিৰ দাম বঢ়াই দিছে, তেওঁলোকে পেট্ৰলৰ দাম বঢ়াই দিছে, ডিজেলৰ দাম বঢ়াই দিছে, কিন্তু মদটো ৰাতিপুৱাই খুলি দিছে। এইবিলাক কথা বতৰা ৰাইজে ধৰা পৰিছে আৰু সেইকাৰণে এইবাৰ ঠিক কৰিছে যে গোসাইগাঁৱৰ পৰা এটা বাৰ্তা দিব, বিজেপিৰ পতন ইয়াৰ পৰাই আৰম্ভ হ'ব আৰু এজন আদিবাসী নেতা বিধায়ক হিচাপে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিব। যে আমি এবাৰ সিদ্ধান্ত লৈছোঁ, ৰাইজেও দেখিছে যে বিজেপিৰ লগত যুঁজিবলৈ হ'লে কংগ্ৰেছৰ বাহিৰে বেলেগে নোৱাৰে। গতিকে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে এইবাৰ হাতৰ চিনত ভোট দিয়াৰ কাৰণে ৰাইজে থিৰাং কৰিছে আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে বালাগাঁৱলৈ গৈছোঁ, তাৰ পৰা চাহ জনজাতিৰ লোকসকল ওলাই আহিছে। আপোনালোকে খবৰ কৰক। আজি আমাৰ ইয়াত আহিছোঁ, যিমান আমি চকী দিছোঁ তাতকৈ বহু চকী আৰু বাহিৰৰ পৰা আনিবলগীয়া হৈছে। আমি খালি কোভিড প্ৰট'কল মানি সম্পূৰ্ণ আমাৰ যিটো নিয়ম, সেই নিয়মটো মানি আজি এই সভা। হাগ্ৰামা এতিয়া বিজেপিৰ লগত যোগাযোগ কৰি আছে, এই বিষয়ত আপুনি কি ক'ব? হাগ্ৰামা মহিলাৰ বিজেপিৰ লগত যোগদান কৰা এটা সেইকাৰণে আমি অকলে ইয়াত খেলাৰ কথা সিদ্ধান্ত লৈছোঁ। সেইকাৰণে আমি কৈছোঁ যে কংগ্ৰেছ দলে নিজৰ শক্তি আছে আৰু ৰাইজেও বিচাৰিছিল। যোৱাবাৰ আমি বহু কথা ৰাইজৰ কথা নুশুনিলোঁ। এইবাৰ ৰাইজেও কৈছে যে আপোনালোকে হাতৰ চিন দিয়ক, আমি হাতৰ চিনত কংগ্ৰেছ পাৰ্টীক বিজয় কৰিম। আপুনি চাই আছে ৰিপৰ্টাৰ অসম।